নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া মই ফাৰ্মতে, আপোনালোকে ভাবিব আৰু খালি ফাৰ্মতে থাকে নেকি, বেলেগ কাম বন নাই নেকি? তেনেকুৱা নহয় বাৰু। ঘৰৰ কাম বন মানে শেষ কৰি আহি ইয়াতে ফাৰ্মত এইবিলাক দানা দিলোঁ, পানী দিলোঁ, দুয়োটাতে দিছোঁ, ইটোতো দিছোঁ সিটোতো দিছোঁ। দেখাই আছোঁ আপোনালোকক। এইবিলাক মানে ভৰ্তি কৰি দি থৈ দিছোঁ আৰু ৰাতিটোৰ কাৰণে খাই থাকিব। আৰু আপোনালোকক যি দেখাইছিলোঁ আগৰ ভিডিঅ'ত, এইবিলাক অট' ডিংকাৰ যে কৈছিলোঁ, মোৰ মানুহজনে কালি মানে এইবিলাক লগালে আৰু যিহেতু মুৰ্গীকেইটা ডাঙৰ হৈ আহিছে, এইবিলাক লাহে লাহে দিব লাগিব লগাই, সেয়েহে কালি ফিটিং কৰি দিছে। আৰু আপোনালোকে দেখিছে এইবিলাক বস্তা, ভাবিব আৰু কিহৰ বস্তা এনেকৈ থৈ দিছে। এইবিলাক হৈছে, আপোনালোকে কি কয় নাজানো, আমি বুলি কওঁ। এয়া যিবিলাক মানে ধানৰ পৰা হয় আৰু মিলত পোৱা যায়, এইবিলাকতো এইটো মানে গোটেই ঘৰটোতে এনেকৈ দিব পাৰিব লাগিব আৰু গোটেই ঘৰটোতে এইবিলাক দেখিছেনে, ইমান বস্তাই বস্তা হৈ আছে। এইবিলাক গোটেই ইয়াত পাৰিব লাগিব ভিতৰত। এইবিলাক ইয়াত পাৰি দিছে বাৰু। এইবিলাক বুলি কয়। আপোনালোকে কি কয়? আমি বুলি কওঁ। এইবিলাক যে বাচন আপোনালোকক দেখুৱাইছিলোঁ কালি, মানে থৈছোঁ আৰু কালি ইমান আমাৰ ইয়াত বৰষুণ, তথাপিও মানে উপায় নাই আৰু বৰষুণত জিকি এইবোৰ চাফা কৰিছোঁ। ইয়াতে মানে শুকাবৰ কাৰণে ৰাখি দিছোঁ আৰু সৰু সুৰা বাচন মানে ইমান হয় ওলাই আৰু সেইবিলাক গোটেই শুকুৱাবৰ কাৰণে ৰাখি দিছোঁ। এইবিলাক দানা আমাৰ মানে ফাৰ্মৰ ওচৰতে আমাৰ দেউতাই চব্জি লগাইছিলে, ৰঙালাও লগাইছিল আৰু এইবিলাক কল লগাইছে। এইবিলাক দেখিছেনে? এইবিলাক গোটেই মানে ৰঙালাও, কল তেনেকৈ লগাইছে আৰু ৰঙালাও কেইডাল ভাল হৈছে, কিন্তু বৰষুণ পাই থাকিলে আৰু আশা নাই, মৰিও যাব পাৰে। ইয়াত তাৰমানে পানী জমা হয়, কোনোফালেদি মানে ওলাই যাব নোৱাৰে। এইবিলাক কল আৰু এইকেইটা আমাৰ মুৰ্গীৰ পোৱালি কেইটা। ঠিক আছে, আজিলৈ আহিছোঁ, আগলৈকে আৰু দেখুৱাই যাম।